মই পথাৰত সোমালোগেচোন ঐ ভাল নহয় ঐ ৰাস্তা চ' গাইজ আমাৰ ওচৰত এজন মানে ব্যক্তি আছে যিজনে এই ইমান ধুনীয়াকৈ ফুলনি বাগিচাখন সজোৱাত অলপমান আগবাঢ়ি মানে আহিছে। আপোনাৰ নাম ক'ব? নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। মোৰ নাম চ' হেল্ল' গাইজ, গুড মৰ্ণিং। সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ মৰমেৰে আৰু আদৰেৰে। চ' গাইজ, আজি হৈছে 12 ডিচেম্বৰ আৰু আজি দেওবাৰ। আৰু আজিৰ ভিডিঅ'টো বৰ বেলেগ ধৰণৰ হ'বলৈ গৈ আছে, কাৰণ আমি যাবলৈ ওলাইছোঁ এইয়ালৈ। চ' দেখিলে গাইজ, আজি এনেকুৱালৈ যাবলৈ ওলাইছোঁ, মানে তালৈ যাবলৈ ওলাইছোঁ। ফুলনি মানে বাগিচা মানে ফুলনি। চ' গাইজ, আমি এতিয়া ৰেডি হ'ব লাগিব যাবলৈ। চ' মই এতিয়া ৰেডি হৈ লওঁ। গা ধুবলৈ আছে, খানা খাবলৈ আছে, তাৰপৰা আৰু লগৰ দুটামান আছে, লগৰ দুটামানক লৈ পিনে মই যাম তালৈ। আৰু লেটছ গ' দ্য ভিডিঅ', মানে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। চ' গাইজ, ফাইনেলি মই ওলাই মেলি ৰেডি, আৰু এতিয়া যাম আমি চানীৰ ঘৰলৈ। এতিয়া চানীৰ লগত লৈ পিনে আমি এতিয়া ফুলনি বাগিচালৈ যাম। চ' ব'লক যাওঁ। আৰু যদি ছাবস্ক্ৰাইব নাই কৰা নহয়, যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু যদি ভিডিঅ'টো লাষ্টলৈকে চাব। যদি ভাল পায়, যদিহে ভাল পায় লাইক কৰি দিব, আৰু যদি বেয়া পায় ডিছলাইক কৰি দিব। এজ ইয়ৰ চইচ, আপোনালোকে যি ভাবে। আৰু ব'লক তেতিয়া আমি এইফালে যাওঁ। আৰু এইফালে আছে আমাৰ এইটো খেৰ সেয়া পৰি আছে। আৰু যদি আপোনালোকে বিচাৰে ন, এতিয়া মোৰ মানে আমাৰ মানে 14টা মানুহ আছে, আৰু এই 14টা মানুহৰ মানে থকা ঘৰটো এইটোৱে হৈছে, অলপ ডাঙৰকৈ আছে পিছফালে। আৰু যদি বিচাৰে এতিয়া হোম ট'ৰ যদি ভিডিঅ' বনাব লাগে তেতিয়া আপোনালোকে পাই যাব, আৰু মোক কমেণ্টত ক'ব যদি হোম ট'ৰ ভিডিঅ' লাগে, তেতিয়া মই বনাই দিম। আৰু পিছফালে আছে মোৰ এয়া ফুলনি মানে বাগিচা। এইখনো অলপমান মানে আমাৰ ডাঙৰ বৰমাই সজাই পৰাই তুলিছে। চ' ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু যাওঁ ব'লক চানীহঁতৰ ঘৰলৈ। চ' ব'লক। চ' গাইজ, আমি এতিয়া গৈ আছোঁ। এতিয়া চানীও মোৰ ওচৰত আছে। এতিয়া চানী আৰু আমি গৈ আছোঁ তালৈ। এতিয়া উজ্জ্বলক লগ কৰিব লাগিব, আৰু উজ্জ্বল আছে মানে লগত ওলাব। আৰু এয়া চানী মোৰ লগত গৈ আছে। আৰু ব'লক যাওঁ। এইডোখৰত এবাৰ গছ এজোপা পৰিছিলে মই নামঘৰলৈ আহোঁতে। যদি ভিডিঅ'ত নাচাওঁ নহয়, ইয়াক মই ডিছক্ৰিপশ্যনত দি দিম লিংকটো, চাই ল'বগৈ। চ' গাইজ, আমি উজ্জ্বলৰ ওচৰত পালোহি। তাকেন উজ্জ্বল যাওঁ শুনা আমি। এয়া চানী, আৰু এইটো মই আৰু চাইকেলত যোৱা মজাই বেলেগ ন? হেভি নহয় কিন্তু গোটেইকেইখন মটৰ চাইকেল। এইকেইটা আমাৰ প্ৰ' প্লেয়াৰ। ৰাস্তা পাৰ হৈ গ'লোঁ। এইফালে গ'লে পাই যাব, অলপমান সোমাই যাব লাগে, গলি টাইপত আছে। চ' এইকেইটা টাইকাণ্ডো প্লেয়াৰ, আৰু ময়ো টাইকাণ্ডো প্লেয়াৰ। এইফালে কি লিখা আছে? ক'ত যাব লাগে? এইখন চানবৰ্ড, এইখন চাইবৰ্ড। কাৰ পাৰ্কিং? মই কৈছোঁ মিনিং বাই কাৰ পাৰ্কিং, মিনিং বাই কাৰ পাৰ্কিং। কাৰ পাৰ্কিং, আমি কাৰ পাৰ্কিং কৰিবলৈ অহা নাই নহয়। এইফালে সোমাই যাব লাগে ন? কি লিখা আছে এইটোত? মই পথাৰত সোমালোগেচোন। নাই ৰখবেন ছোৱালী, কিয় হোৱা ছোৱালী কেলিয়ে মোক ডাকে। not anymore. আমাৰ ভেহিকল পাৰ্কিং কেইখন ক'ত কৰিব লাগিব? বৈ কৃষ্ণ কৃষ্ণ, এটা ৰাস্তাত চলাই পোৱা নাই। এক্সপিৰিয়েঞ্চ মানে মই আগফালে চম্ভালিব পৰা নাই, পিছফালে কি দেখাম? এইকেইখন মাউণ্টেইন বাইকো নহয় তাকো বুলি, চাইকেল নহয় টিলিঙা। গুটু নুঠেলিবি, নকৰ নুঠিবি, নেঠেলিবি।
টাৰ্ণিং ব'লা উজ্জ্বল মই পাৰিম নাই এট লাষ্ট উই ফাউণ্ড আৱাৰ কি প্লেচ নহয় উই ফাউণ্ড আৱাৰ ডেছক্ৰিপশ্যন নহয় পहुँच गया সেইবোৰে কি কৰিছে তাত আমাৰ ইয়াত তেৰিকা কামান এখন মোৰ বসন্তী ভিডিঅ' আছে নে হৈ আছে একো মাল নহয় মানক পিঠিত দেখা দে পিছফালৰ দেখা দে আকৌ ইয়' মেন তাৰ কাৰণে মেন দিছ কল তাৰ কাৰণে মেন বহুমুখী কৃষি পাম গ্ৰাম গ্ৰাম্য পৰ্যটন হয় নি সৰিয়হ ৰ মই ষ্টেণ্ডডাল পাহৰি আহিছোঁ সেয়া থাকিব নহয় কোনে নিয়ে যেনিবা মানে কি হয় মই ইয়াত ষ্টেণ্ডডাল লাগিছিলোঁ ষ্টেণ্ড মানে কি মোৰ চেল্ফি ষ্টিকডাল হয় নাই মানে এইডাল এতিয়া লগাই ল'ম 1K নাই হোৱা 50 একো ঐ তহঁতি ছাবস্ক্ৰাইব কৰি দিবি আকৌ দেই গুডু এই গুডু শুনিছ নাই এই ৰ এইবোৰ চোৱা মেলা কৰি তাত ময়ো কৈ দিওঁ চেল্ফি এইডাল লগাই লৈছে ষ্টেণ্ডত ইয়াত কি ফটকা ফুটাই নেকি কোনোবাই চ' লেটছ গ' 400 Till I get up. এইখন নাম কি আছিলে ইয়াৰ পপিন কুমি ষ্ট'ৰ বাগান বুলি এখন বাগান নে কি কয় এখন মানে বাগিচা নেশ্যনেল পাৰ্ক এখন হেৰি কৰি ল কৰিবলৈ পিছত পপিন কুমি পাৰ্ক এখন ইণ্টাৰনেশ্যনেল নি এইখন ইণ্টাৰনেশ্যনেল হ'লে আৰু অলিম্পিক কোনখন বুলি দেখিছা দেখিছা গোটেইকেইটা পাচোন মই অলপ ভিউজ এটা লৈ লওঁ এই দুটা বহি যা আমি কেইটা আছোঁ ইয়ালৈ 5টা সেইকেইটা কি খেলি আছে হে ইয়াত সাঁতুৰিব পাৰিনে একো সাঁতুৰিব ইয়াত ৰ'দ ল'ব পাৰি ন মস্তি গৰম উঠিছে কিন্তু অলেজিয়েল বুলি ইয়াত কি লিখা আছে এই ৰ আকৌ একেলগে যাম ৰ গাইছ আমি অলপ আগবাঢ়ি যাওঁ কি ওলাই চাই যাওঁ ওলাই মানে মোৰ ওচৰত আছে ছাবস্ক্ৰাইবাৰ এইকেইটা গোটেইকেইটা ছাবস্ক্ৰাইবাৰ এইটো নাম গুডু নহয় কল্যাণ এইফালে সোমা যাওঁ নি এইফালে সোমা যাম অলপ On our side, I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go through the ways. ভিতৰত যাওঁ নেকি সোমা যা আমি সোমালো হয় নি এইটো কি টেৰিছ বাহ মেগল বিস্কুট ইয়াত মানে কি হয় কেছটো ইয়াত এজন মানুহ থাকিব পাৰে হয়নে এইটো টিভি মানে কি হয় কেছটো ইয়াত মানুহ এজন একদম ধুনীয়াকৈ এইবোৰ মানে বাঁহে বনোৱা আছে ইয়াত মানুহ এজন শুই পেনাই ইয়াত আৰামছে শুই পেনাই ইয়াত টিভি চাই দিব পাৰে আৰু লগতে এইটো পানী ফিল্টাৰ খাব পাৰে এদিন থাকিবলৈ আহিব লাগিব ইয়াত আৰু ইয়াত মহান মানুহৰ ছবি ঠিকেই
কিতাপো আছে, কিতাপ আহি পঢ়িব পাৰে, আলহী মাতিলে বহিব পাৰে ইয়াত। আৰু ইয়াত অলপমান দৃশ্য মস্তি লাগিছে ন? Let's go. একদম ধুনীয়া পৰিৱেশ। 51 Lands through the highways till my shadow turns to sun rays, and on we'll go through the wastelands, through the highways, and on we'll go. ইয়াত কি ভাষণ দিয়ে নেকি? এয়া আমাৰ কি প্ৰধানমন্ত্ৰী আহিছে নেকি? মানে ডাঙৰ মানুহ আহিলে হেৰি বহাই অঁ ইয়াত কি মিটিং পাতে? অতিথি আহিলে মই ডাঙৰ মানুহ ডাঙৰ মানুহ আপুনি কি ক'ব? কিবা এটা কৈ দিয়ক। এয়া গেক ঘৈণীয়েক বহিছে। ইয়ালৈ আহিবলৈ হ'লে এইটো নামত ফোন কৰিব। বাগদিয়া ক'ত আছে? বাগৰদিয়া, টিপমীয়া, তিতাবৰ, যোৰহাট। ইংলিছত লিখা, অসমীয়াত লিখা আছে। চ' আই এম ৱাটাৰ। আপুনি কি খাব? মই একোৱে নাখাওঁ गजब बेइज्जती है। আপুনি? One glass water. চিকেন ৰোল চিকেন ৰোল। कौन है ये लोग? कहाँ से आते हैं? একদম গাঁৱলীয়া পৰিৱেশ আৰু ন? এনেই মানে মাটি চাটি পেলাই থৈ দিয়াতকৈ এনেকুৱা কামত ইউজ কৰিলে অলপ বেছি ভাল। কোনফালে আছে? Hey, Hawk man. Hey man. Hey man. অকণমান দি দিয়ক। মুখৰ অকণমান খাই দিয়া নাই নালাগে নেকি? অকণমান থৈ দিলে মোৰ একদম। ভৰাই দিয়া মই Hey guys. Hey guys বোলে। অলপ কষ্টাৰ পিছত আমি এতিয়া আহাৰ খাব লৈছোঁ। ইমান ধুনীয়া বেঞ্চ এখন আছে, ইয়াত আমাৰ বহিম, ইয়াত আমাৰ খাম। ইয়াত আহিছে ইমান সামগ্ৰী। আমি ইয়াত কি খাম এতিয়া? ভোজ খাম মানে। समझ रहे हो? समझ रहे हो आप? পাতলি আহাৰ। পাতলি আহাৰ মানে কষ্ট কৰিছোঁ কাৰণে অলপমান খাদ্য খাম। তাৰপৰা আমাৰ নেক্সট ডেষ্টিনেশ্যনটো আগবাঢ়িম। তো চাই লওক কি কি আছে। এইফালে আছে চিঙৰা ভালকৈ চাই লওক ৰ'ব, চাই লওক। এয়া দেখিবলৈ পাইছে, এইটো চিঙৰা অলপ সৰু হৈ থাকিলে। চ' আমি খোৱা ষ্টাৰ্ট কৰোঁ। লেটছ গো। ডাষ্টবিনত তোলা ভাল ন? য'ত পৰিষ্কাৰ তাতে সংস্কাৰ। গুড, ভেৰি গুড। সৰু মাৰ আকৌ ফটো একপি ফুলনি মানে বাগিচা মানে ফুলনি। চ' গাইজ আমাৰ ওচৰত এজন মানে ব্যক্তি আছে যিজনে এই ইমান ধুনীয়াকৈ ফুলনি বাগিচাখন সজোৱাত অলপমান আগবাঢ়ি মানে আহিছে। চ' আজি তেওঁৰ লগত অলপমান কথা পাতিম, কেনেধৰণে কিদৰে প্ৰচেষ্টা চলাইছিলে। চ' ব'লক আজি আমি তেওঁক কিছুমান প্ৰশ্ন সোধোঁ। আৰু আমাৰ ওচৰতে আছে এইজন। আপোনাৰ নাম ক'ব? নমস্কাৰ, অঁ সকলোকে স্বাগতম জনাইছোঁ। মোৰ নাম প্ৰবীণ কুৰ্মী। আপুনি কেনেধৰণে প্ৰচেষ্টা চলাইছিলে এইখন বাগিচা মানে সজোৱাত? মই মোৰ সপোনৰ চিৰিজ বহুমুখী কৃষি পাম আৰু গ্ৰাম্য পৰ্যটন, এই জেগাটো মই প্ৰায় 2 বছৰ আগতে আৰম্ভ কৰিছিলোঁ। মোৰ এটা সপোন আছিলে যে যিটো চহা যিটো গ্ৰাম্য জীৱন যিটো আমাৰ মাজৰ পৰা হেৰাই গৈছে। আজিকালি নতুন প্ৰজন্মই কিছুমান বস্তু চিনি নাপায় বা নতুন প্ৰজন্মৰ খেতি বাতিৰ লগত সম্পৰ্ক নাই, খেতি বাতিৰ প্ৰতি আকৰ্ষণ নাই। সেইটো কাৰণে মই এটা খেতিৰ প্ৰতি বা আমাৰ কৃষিৰ প্ৰতি বিভিন্ন ধৰণৰ যিবোৰ ৰবি শস্য আছে
বা যিবোৰ ফাৰ্মিং যোগেদি ফাৰ্মিংটো কি ধৰণে নতুন প্ৰজন্মই গ্ৰহণ কৰিব পাৰে, কিদৰে আকৰ্ষণীয় কৰিব পাৰোঁ, আৰু আমি কিদৰে আমি এটা গ্ৰাম্য পৰ্যটন এটা থলী মই গঢ়িব পাৰোঁ, তাৰ প্ৰচেষ্টা এটা মই হাতত লৈ প্ৰায় 2 বছৰ আগতে আৰম্ভ কৰিছিলোঁ। আৰু ইতিমধ্যে মই সৰুকৈ হ'লেও এতিয়া মই সফল হৈছোঁ। আৰু আজি এই ঠাইতে প্ৰায় 8 বিঘা মাটি আছে। ইয়াত হাঁহ কুকুৰা গৰু ছাগলী ফাৰ্ম আৰু ফিচাৰী আছে, প্ৰায় 1 বিঘা মাটি ফিচাৰী আছে, লগতে ফুলনি আছে ইয়াত, আৰু মোৰ এটা মুকলি মঞ্চ আছে, অ'পেন ষ্টেজ। আজি ইতিমধ্যে আমাৰ 4 তাৰিখে যোৱা 4 ডিচেম্বৰ এটা অনুষ্ঠান হৈ গ'ল, বৰহোলা আঞ্চলিক কবি সন্মিলন আৰু বৰহোলা ইংৰাজী মহাবিদ্যালয় ইংৰাজী বিভাগৰ সহযোগত এটা কবিতা সন্ধিয়া হৈ গৈছে, আৰু প্ৰায় 300 মানুহ ইয়াত গোট খাইছিলে। আৰু আজিও এটা যোৰহাটৰ লায়ন্স ক্লাবৰ উদ্যোগত আৰু আমাৰ ইয়াত সহযোগত এটা স্বাস্থ্য মেলা, এটা স্বাস্থ্য শিবিৰ এটা অনুষ্ঠিত হ'ব খন্তেক পাছতে। আৰু ইয়াত ডায়েবেটিছ, প্ৰেছাৰ আৰু লগতে আৰু কিছুদিনৰ পিছতে আৰু চকু চিকিৎসাৰ কাৰণেও ইয়াত এটা শিবিৰ, এটা সজাগতা শিবিৰ এটা অনুষ্ঠিত হ'ব। ঠিকে কৈছে, বহুত সুন্দৰকৈ এখন পৰিৱেশ মানে সজাই পৰা তুলিছে। দেখিবলৈ পাইছিলোঁ যে আমি অলপমান দূৰত গৈ পেলাই হাঁহ কুকুৰা গৰু ছাগলী আদি দেখিবলৈ পোৱা গৈছে। যদি আপোনালোকে যদি চহৰত বা টাউনত থাকে তেনেহ'লে এনেকুৱা জেগালৈ আহি পেলাই আপোনালোকে পুৰণি দিনৰ আগতে মানে গাঁৱলীয়া জীৱনত যেনেধৰণে প্ৰচেষ্টা চলাইছিলে তেনেধৰণে আপোনালোকে দেখিবলৈ পাব, আৰু খুব সুন্দৰকৈ আৰু বহুত ভাল লাগিলে চাই। আপোনাক ধন্যবাদ জনাইছোঁ। আৰু মই তোমাৰ আজি ব্লগৰ যোগেদি সকলোকে মই ইয়াত আদৰণি জনাইছোঁ। আৰু মই এটা প্ৰচেষ্টা হাতত লৈছোঁ, আৰু ইয়াত যদি সকলোৱে সহযোগ কৰে ইয়াত এটা পূৰ্ণাংগ এটা ৰূপ এটা পাব। আৰু মোৰ এটা সপোন হ'ল যে আমি মানে চহৰত চহৰমুখী যিটো এটা যাত্ৰা আছিলে মানুহৰ, আজিৰ পৰা 20 বছৰ আগত গাঁৱৰ মানুহখিনি চহৰলৈ গৈছিলে, এতিয়া এনেকুৱা হৈছে চহৰৰ মানুহ গাঁৱলৈ আহিছে। চহৰ এতিয়া আমি কৰোণা ভাইৰাছৰ সময়ত এই যিটো এটা প্ৰদূষণৰ কাৰণে এটা সৰু জেগাত মানুহ থাকিবলৈ বিচৰা নাই, এটা আহল বহল জেগা, আৰু সেই জেগা গাঁৱতহে আছে অকল। গাঁৱত সেই পৰিৱেশটো আছে। আহক সকলোৱে আহি আমি এটা গ্ৰাম্য অঞ্চলটো এটা পৰ্যটন থলী হ'ব পাৰে। আমি সকলোৱে যদি ইয়াত সহযোগ কৰোঁ, আৰু মই ভাবোঁ এইটো নতুন প্ৰজন্মই আগবাঢ়ি আহিব লাগে। অকল চাকৰিমুখী বা চাকৰিৰ কাৰণে ৰৈ থাকিব নালাগে। তেওঁলোকে নিজেই পৈতৃক সম্পত্তি হিচাপে যি মাটি ভেটি আছে তাত ৰবি খেতিৰ লগতে বিভিন্ন ধৰণৰ ফাৰ্মিং যোগেদি নিজকে স্বাৱলম্বী কৰি তুলিব লাগে। সিমানে দেখিলে যে ইমান ধুনীয়াকৈ মানে কথাষাৰ কৈছে। আৰু বহুত মানে ইমান বিঘা মাটি যদি এনেই মানে পৰি থাকে তেতিয়া একো লাভ নহয়। আপোনালোকে যদি অলপ কামত আগভাগ দি যদি লাগি যায়, তেওঁলোকেও জীৱনত বহুত মানে সফল হ'ব, সফলতা লাভ কৰিব। আৰু দেখিবলৈ পালে যে ইমান ধুনীয়াকৈ মানে কৰি তুলিছে। হয়তো মই আপোনালোকক ভালদৰে দেখাব নোৱাৰিমো দৃশ্যটো, তেও মই যিমানকণ পাৰোঁ আগবাঢ়ি গ'লোঁ। চ' গাইছ, আমি ইয়াৰ পৰা ওলাইছোঁ, আৰু আহি জেগাডোখৰ ভাল লাগিলে। আপোনালোকে যদি বিচাৰে আহি পাৰিব। আৰু বহুত ভাল ঠাই, মানে কিয় বনাইছে এইডোখৰ, ইনে ধৰি লওক ইনে মাটি পৰি আছে তেতিয়া ইনে পেলাই থৈ দিব নালাগে। যদি এনেকৈ অলপমান সেউজীয়া মানে পৰিৱেশ কৰি থৈ দিয়ে নহয়, তেতিয়া দেখিবলৈও ভাল লাগে আৰু আহিও ভাল লাগে। আৰু এইটো এটা ভালে কাম কৰিছে, কাৰণ ইমান ধুনীয়া সেউজীয়া পৰিৱেশ কৰি তুলিছে। আজিকালি প্ৰায়ভাগেই দেখা যায় যে মানুহে মানে গছ বন এইবোৰ মানে গছ নোৰোৱা হৈছে, আৰু তাৰ বাবে বহুতো আমাৰ পৃথিৱীখন ধ্বংস হ'বলৈ গৈ আছে। আৰু ভালে কৈছে, এই জেগাডোখৰত আহি ভাল লাগিলে। আৰু যদি ভাল পালে ভিডিঅ'টো চাই তেনে লাইক কৰিব। আৰু আজি ভিডিঅ'টো ইমানতে, আৰু যদি ভাল পালে চাই লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় অসম। ঐ ভাল নহয়, ৰাস্তা হয়তো পঢ়িলে